ঐ পানী বটলটা লৈছোঁ লিখি থবি ঐ ৰ এই ধূনা জ্বলাইছো যে দেখিছ নে নাই এই ৰাতিপুৱাই সি ধূনা জ্বলাইছেহে এই বেচেৰাক পইচাটো দি দে ঐ তই দেখোন সদায় ধূনা জ্বলাৱই সেইটোনো কি ডাঙৰ কথা হ'ল ঐ আগতে ধূপ জ্বলাইছিলোঁ এতিয়া তহঁতৰ উৎপাতত থাকিব নোৱাৰি সেই ধূনা জ্বলাবলৈ লৈছোঁ বুজিছ কি মানে মানে আৰু কি সেই ধূপ জ্বলালে জ্বলি সোনকালে শেষ হৈ যায় আৰু ধূপডাল জ্বলি শেষ হ'ল কি নহ'ল তহঁতৰ নিচিনা কাষ্টমাৰকেইটাতো আহি উপস্থিত হৈ যাওঁহি সেইকাৰণে এই ধূনা জ্বলাবলৈ লৈছোঁ আৰু বাকী কাষ্টমাৰকেইটা দেখাৰ লগে লগে বিচনী মাৰি দিম ধোঁৱা ওলাই যাব আৰু ক'ব পাৰিম দাদা কহনি হোৱা নাই এতিয়া মানেতো বুজিলি অঁ বুজিলোঁ মানে তই মোক ঠাট্টা কৰিলি ঠাট্টা কৰা নাই সঁচা কথাটোহে কৈছোঁ আগৰ বাকীকেইটাই দিয়া নাই সি আকৌ পানী বটলটো লৈ কয় লিখি থবি এই তহঁত দুটাইনো কি সাপ নেউলৰ নিচিনা কাজিয়া লাগি আছো আৰু তইনো সেই তাৰ বাকীকেইটা দি নিদিয় কিয় সিটো এই দোকানখন দিয়ে ঘৰখন চলাই আছে চাচোন বুবু সেই 200 টকা এটা পাওঁ আজি 3 মাহেই হ'ল এই ডিমকে পিছুৱাই আজিলৈকে দিয়া নাই তাক মই এতিয়া নতুনকৈ কেনেকৈ বাকী দিওঁ তই কচোন বুবু তই তাৰ এই বাকীকেইটা দি নিদিয় কিয় এই নালাগে তোৰ পানী বটল ল তোৰ লেভেল বেছি হৈ গৈছে হেৰৌ কেইদিননো বেচিবি অ' পানী চৰকাৰে যে পানী বটল বন্ধ কৰিছে তই গম পাইছনে নাই এই তহঁতেনো কি পানী বটলৰ লগত লাগি আছ এই চৰকাৰে দেখোন বাকী বস্তুবিলাকৰো দাম বঢ়াই আকাশলংঘী কৰিলে আৰু এতিয়া গৈ থৈ সেই পানী বটলটোও বন্ধ কৰিলে চাচোন সি তাৰ লেভেল দেখিছ সেই চৰকাৰে পানী বটল বন্ধ কৰিলে কি হ'ল সেই তাৰ বিকল্প মই ভাবিয়ে থৈছোঁ বিকল্প হেৰৌ কি বিকল্প পেক ছিষ্টেম পেক চিষ্টেম অঁ পেক ছিষ্টেম এইটো গিলাচ দেখিছ এগিলাচ এনেকৈ বাকি দিম 5 টকা কি এইটো গিলাচ দেখিছ এগিলাচ এনেকে বাকি দিম 5 টকা